1 2 3 mic test. Gopro to বহুত দিনৰ পৰা পৰি আছিলে সো আজি উলাই লৈছো অলপ টেষ্ট ৰাইড কৰি চাবলে এনে থৈ বেয়া হৈ গৈছে জাগে সেইকাৰণে মই বলো আজি চলাই চাও বলক টু 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 ষ্টেণ্ড আৰু কি ল'ব লাগিব ষ্টেণ্ড চাবি কি Beast is here. অলপ বৰষুণ দি আছে ভাল লাগিব সাগে এইটো বসন্তি याद আছে look at this বসন্তি ইয়া কল স্টার্ট কৰিব লাগে এতিয়া তাৰ পিছত চলো আজি ইউটিউবত ভিডিও এটা আহি যাব বহুত দিনৰ মূৰত ভিডিও এটা আহি যাব হে বসন্তি GoPro to একেবাৰে কামে নকৰা হৈ গৈছে সেইকাৰণে মই বুলি ভাবিলো আঙে ভাবিলো আজি GoPro টো অলপ চলাই লওঁ এনেকুৱা কি পাৰফৰ্মেন্স দিয়ে GoPro বহুত দিন চলোৱা নাই গাঁৱৰ ৰাস্তা হয় আৰু ষ্টাডি লিপ আছে কালিৰ পৰা হাফেলি এক্সাম আছে ষ্টুডেণ্টবোৰৰ সেইকাৰণে মই বোলো অলপ আজি ফাইনেলি ভিডিঅ' এটা যাব আৰু মোৰ ইউটিউব চেনেলত বৰষুণো দি আছে কিনকিনীয়া বৰষুণ মজা লাগিছে GoPro টো কি হৈছে মানে অলপ হ্যাং মাৰিছে GoPro টো বাদ বাকি সব ঠিকে আছে GoPro টো অলপ হ্যাং মাৰিব লৈছে যদি সিধাই যাও বাইক চলাই ভাল লাগিছে কিন্তু GoPro অলপ ধোকা দি দিছে মানে হ্যাং মৰা হৈ গৈছে ইয়াক সাৰ্ভিস পঠিয়াব লগিয়া হৈ গৈছে আসলতে আজি ক'বলৈ গ'লে আজি ষ্টাডি লিপ আছিলে সেইকাৰণে অলপ ওলাই গ'লো এনেই ইউটিউবতো ভিডিঅ' দিয়া নাই ভাবিলোঁ অলপ ভিডিঅ' কিবা এটা দি দিওঁ তাৰপিছত লগতে GoPro'য়ে বহুত প্ৰব্লেম দিছে ইয়াক ছফ্টৱেৰ আপডেট কৰাব লাগিব নেকি এবাৰমান আৰু ৰাতিপুৱা থুপা খাই যাওঁ বুলি ভাবিছোঁ ইয়াত মাংস বনি আছে আৰু এইফালে এইটো কি হয় চুপ হা ঝোল চুপ হয় আৰু থুপা ক'ত মালে আছে থুপা এইফালে আছে ৰাতিপুৱা থুপা খোৱা হৈ গ'ল এতিয়া ঘৰলৈ উভতি গৈছোঁ পুৰা এতিয়া ঘৰত আহি পাই গ'লি GoPro বহুত ডিষ্টাৰ্ব দি আছে আপোনাৰ ইয়াৰ ছফ্টৱেৰো এতিয়া মোবাইলৰ লগত কানেক্ট কৰি কিনে আপডেট দিব লাগিব বাদ বাকি সব ঠিকে আছে আৰু পুৰা তিতি বুৰি আহিছে অলপ
মুখ চুখ মোহাৰি লওঁ ভাবিছোঁ এতিয়া ব্লগটো কণ্টিনিউ কৰিব লাগিব নিচিনা লাগিছে ইউটিউব চেনেলত বহুত দিনৰ পৰা ব্লগ দিয়া নাছিলোঁ সেইকাৰণে দিব লাগিব এতিয়া আৰু বাদ বাকী চব GoProটো বহুত হেং মাৰিছে বহুত মই যিমানো শ্বুট কৰিব লৈছোঁ গোটেইখিনি যিমানো শ্বৰ্ট আছিলে চব মানে হেং মাৰিছে মানে ইয়াক এতিয়া মোবাইলত এপ ডাউনলোড কৰি কিনে ইয়াৰ ছফ্টৱেৰটো আপডেট কৰিব লাগিবই যেনেকৈ হ'লেও চ' বাদ বাকী চব ঠিকে আছে চ' এইটো মোৰ চেষ্টত পিন্ধা আছিলে এইটো চেষ্টত পিন্ধি কিনেও কৰিছোঁ ভিডিঅ' দুটামান যি কি নহওক যি কি নহওক এতিয়া কৰিছোঁ এতিয়া আপলোড কৰি দিম বুলি ভাবিছোঁ মানে এতিয়া অলপ পিছত তাৰপিছত আজি মানে কি হ'ল ষ্টাডি লিভ দিছে 21 পৰা হাফ ইয়াৰলি এক্সাম আছে সেইকাৰণে মই বোলো ভিডিঅ' এটাকে শ্বুট কৰি ল'ম বোলো আনকালত সময় নাপাওঁ আজি অলপ সময় পাইছিলোঁ সেইকাৰণে